নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল কুপন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো এটা লাইক কৰিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰত চৰকাৰে মুকলি কৰিলে মাই স্কিম নামৰ এটা পৰ্টেল। এই পৰ্টেলৰ জৰিয়তে সকলো ধৰণৰ আঁচনি ঘৰতে বহিয়ে চাব পাৰিব বা ঘৰতেই আপুনি এপ্লাই কৰিব পাৰিব। গতিকে চাওক ভিডিঅ'টোতনো কি আছে। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত টাইপ কৰিব মাই স্কিম। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত টাইপ কৰিব মাই স্কিম, ঠিক এনেকুৱা ধৰণে আহি যাব। টাইপ কৰাৰ লগে লগে এটা প্ৰথম অপশ্যনটোতে মাই স্কিম, আপুনি এইটোতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ঠিক এনেকুৱা ধৰণৰ অফিচিয়েল ছাইটলৈকে লৈ আহিব। ইয়াতে আপোনাৰ বহুকেইটা স্কিমৰ বিষয়ে দিয়া আছে। যিটো স্কিমত আপুনি যোগ্য বুলি ভাবে বা আপোনাৰ যোগ্য, সেই স্কিমটোত আপুনি এপ্লাই কৰিব পাৰে বা সেই স্কিমটোৰ বিষয়ে আপুনি চাবও পাৰে ডিটেইল। গোটেইকেইটা স্কিম আহি যাব ইয়াতে। আপুনি প্ৰথমত চাওক দিয়া আছে এগ্ৰিকালচাৰ, ৰুৰেল এনভাইৰনমেণ্ট, আপুনি বেংকিং, ফাইনেন্সিয়েল ছাৰ্ভিচ এণ্ড ইঞ্চুৰেঞ্চ, আপুনি বিজনেছ, এই গোটেইকেইটাৰ ভিতৰতে আপুনি যিকোনো চাব বিচাৰে, যিকোনো এটা চাব বিচাৰে আপুনি সেইটোতে ক্লিক কৰিব। ধৰক এগ্ৰিকালচাৰটোতে চাই লওঁ এগ্ৰিকালচাৰত কি আছে। ক্লিক কৰিলোঁ। ঠিক ইয়াতে আহি গৈছে এগ্ৰিকালচাৰ আণ্ডাৰত কেইটা স্কিম আছে, গোটেইকেইটা আহি যাব। ইয়াতে 6টা আছে। 6টাৰ ভিতৰত আপুনি যিটো যোগ্য হয় সেইটোত আপুনি এপ্লাই কৰিব পাৰে। ইয়াতে চাওক এটা দিয়া আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, আপুনি ইয়াৰ ডিটেইলটো চাব পাৰে। এইটো যিহেতু নেকি চবেই জানেই, PM কিষাণৰ যিটো 6,000কৈ প্ৰতি বছৰে দি যায়, এই স্কিমটোৰ বিষয়ে সকলোৱে জানেই। গতিকে এবাৰ চাই ল'ব পাৰে ইয়াৰ ডিটেইল, বেনিফিট কি আছে, এলিজিবিলিটি কি আছে, এপ্লিকেশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ, ডকুমেণ্ট কি কি লাগিব, গোটেইখিনি চাব পাৰে। ইয়াতে বেক হৈ আহিব। নেক্সট আপুনি বেলেগ এটাৰ বিষয়ে চাব পাৰে। ধৰক বেলেগ এইটোত আপুনি ধৰক যোগ্য নহয়, বেলেগ এটা চাব পাৰে। বেংকিং এণ্ড ফাইনেন্সিয়েল ছাৰ্ভিচ এণ্ড ইঞ্চুৰেঞ্চ, ইয়াতনো আপুনি কি স্কিমৰ সুবিধা লাভ কৰিব। গতিকে কি স্কিম আছে ইয়াত চাব পাৰে। 31টা স্কিম আছে, আপুনি ক্লিক কৰি চাব পাৰে কি কি আছে। চাওক আহি গৈছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, এনেকৈ মুঠতে 31টা স্কিমৰ বিষয়ে দিয়া আছে। বা স্কিমত যিটো স্কিমত আমি যোগ্য বুলি ভাবে সেই স্কিমটোত আপুনি এপ্লাই কৰিব পাৰে বা তাৰ ডিটেইলছ চাব পাৰে। আপুনি চাই কৰি এপ্লাইটো কৰিব পাৰে। এইটো চাওক প্ৰথমত দিয়া আছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, আপুনি ইয়াৰ বিষয়ে চাব বিচাৰে বা আপুনি যোগ্য হয়নে নহয় চাই লৈহে এপ্লাই কৰিব। গতিকে আপুনি চাওকচোন বাৰু প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনানো কি আছে, ক্লিক কৰিব আপুনি। এই আঁচনিখনৰ গোটেই ডিটেইল আহি যাব। আপুনি বেনিফিট চাব পাৰে, ইলিজিবিলিটি চাব পাৰে, এপ্লিকেশ্যন প্ৰচেছ কেনেকুৱা চাব পাৰে, ডকুমেণ্ট কি কি লাগিব সেইখিনি চাব পাৰে। এনেকৈ চাব পাৰিব আপুনি। এই প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা হ'ল এই আঁচনিখন যিসকল ব্যৱসায় কৰিম বুলি ভাবি আছে বা কিবা এটা কৰিম বুলি ভাবি আছে, তেওঁলোকে ইয়াৰ পৰা এই আঁচনিখনৰ জৰিয়তে লোন লৈ ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰে। গতিকে ইমানখিনি আছিলে। আপুনি প্ৰথমত এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি ল'ব, ৰেজিষ্ট্ৰেশ্যনটো প্ৰথমতে কৰি ল'ব। তেতিয়া আপোনাৰ কি কি স্কিম আপোনাৰ কাৰণে যোগ্য গোটেইখিনি শ্ব' কৰিব। গতিকে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটোনো কেনেকৈ কৰিব প্ৰথমতে চাই লওক। এইটো চাওক ফাইন স্কিম ফৰ ইউ, আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে ফাৰ্ষ্ট আপুনি মেল নে ফিমেল চিলেক্ট কৰি ল'ব। বয়সটো কিমান আপোনাৰ দিব, বয়সটো ধৰি লওক আপোনাৰ 26। নেক্সটত ক্লিক কৰিব। বয়সটো দিয়াৰ পাছত ইয়াতে আপোনাৰ ষ্টেটটো আপুনি চিলেক্ট কৰি ল'ব। এইটো গাঁও হয় নে আপুনি চহৰৰ হয় এইটো চিলেক্ট কৰিব। নেক্সটত ক্লিক কৰিব। বাকীখিনি আপুনি কাষ্টটো যিকোনো এটা কাষ্ট আপুনি চিলেক্ট কৰি ল'ব, আপুনি যি কাষ্টৰ হয়। OBC দি দিছোঁ। বাকী এইটো নৈ ৰাখিব। নেক্সটত ক্লিক কৰিব। আৰ ইউ ষ্টুডেণ্ট হ'লে ষ্টুডেণ্ট দিব, নহ'লে নোৰ মাৰিব। এমপ্লয় হ'লে এমপ্লয়, আনএমপ্লয় হ'লে আনএমপ্লয়। এইটো আনএমপ্লয় দি দিব। নেক্সটত ক্লিক কৰিব। আপুনি BPL হয় নে নহয়, যদি BPL হয় তেতিয়াহ'লে য়েছ মাৰিব। য়েছ মাৰিলে এইটো আপুনি য়েছে মাৰিব। নেক্সটত ক্লিক কৰিব।
ইয়াতে চাওক আপুনি যিকেইটা স্কিমৰ কাৰণে আপুনি যোগ্য সেই স্কিমকেইটা আপোনাৰ ইয়াত শ্ব' কৰিব আপুনি সেইমতে এপ্লাইটো কৰি ল'ব পাৰে যিকোনো এটা স্কিম চিলেক্ট কৰিব চিলেক্ট কৰাৰ পাছতে ছাবমিট মাৰিব ছাবমিট মৰাৰ পিছত তাৰ ডিটেইল চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব যদি আপুনি এই পৰ্টেলত আহিও ধৰক বুজি পোৱাত কিবা অসুবিধাৰ সন্মুখীন হৈছে তেতিয়াহ'লে আপুনি CSC চেণ্টাৰত গৈ এপ্লাই কৰি ল'ব পাৰে বা CSC চেণ্টাৰত গৈ আপুনি সেই স্কিমখনৰ বিষয়ে আপুনি যিটো স্কিমত আপুনি যোগ্য সেই স্কিমখনৰ বিষয়েও ডিটেইলি সুধি ল'ব পাৰে তেওঁলোকে ধুনীয়াকৈ বুজাই দিব আৰু তেওঁলোকে ধুনীয়াকৈ কৰি দিব গতিকে ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব ধন্যবাদ